পাব খোজো ভাল পাব খোজো এবাৰ তুমি আঁতৰি অহাৰ খবৰ ধৰি হৰা বাঁধি মেলি উঠে তুমিও চুপি থকাৰ মান বুজি। মোৰ প্ৰিয় গীতটি গুণগুণাই থাকোঁতে লগৰজনীয়ে মোৰ ফোনতে ভিডিঅ' এটা কৰি ৰাখিলে। মই আকৌ গমকে পোৱা নাছিলোঁ। বাৰু যি কি নহওক, তাই ভিডিঅ'টো কৰি ৰাখিলে। মই ভাবিলোঁ অলপ ক্লিপ এটা ইয়াত লগাই দিওঁ। আপোনালোকেও শুনকচোন মোৰ মাতটো। কিন্তু মই ইমান ধুনীয়াকৈ গান গাব নাজানো, কিন্তু গান গাই ভাল লাগে। সেইবাবে এনেই অলপ গুণগুণাই আছিলোঁ। গান শুনিলে বা গান গালে সকলোৰে মনটো ভাল লাগে। মোৰো পিছে ভাল লাগে। গানৰ কোনো মই আনুষ্ঠানিক শিক্ষা লোৱা নাই, কিন্তু যেতিয়া দুখ লাগে তেতিয়াও মই গান শুনো, আৰু যেতিয়া ভাল লাগে তেতিয়াও গান শুনো, আৰু লগতে মই গান গাওঁ। আনুষ্ঠানিক শিক্ষা ল'বলৈ বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু সময়ৰ অভাৱতহে মই গানৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাই। বহুত দিন আছে, আগলৈ চাগে মই চেষ্টা কৰিম গানৰ আনুষ্ঠানিক শিক্ষাত ল'বলৈ। কলেজৰ ফিল্ডত বহি থাকোঁতেই ক'ৰবাৰ পৰা মৰম লগা ছাগলী পোৱালি এটা আহিলে। সি আহোঁতে মোৰ মনটোৱে ভাল লাগি গ'ল। সিহঁত ইমান নিষ্পাপ ন, ইমান মৰম কৰে, মৰম বুজিও পায়। আমি যদি সিহঁতক মৰম কৰোঁ, সিহঁতে আমাকো মৰম কৰে। দেখিছেনে কেনেকৈ মোৰ ওচৰলৈ চাপি আহিছে? আমাৰ কিন্তু কলেজত বহুত ছাগলী আছে দেই। আমাৰ কলেজত গৰু ছাগলী আদিৰ পৰা সকলোবোৰ বস্তুৱে পোহে। আৰু ইমান মৰম লাগে যেতিয়া আমি ৰ'দত বহি থাকোঁ ফিল্ডখনত, ইহঁতি গোটেইবোৰ আহি এনেকৈয়ে খেলি থাকে। বন খাব, নহ'লে খেলিব আমাৰ লগত। সমনীয়াসকল বহি আছে, আৰু বস্তু এটা দেখিব নেকি? এহঁতৰ লগতে কোন আহিছে দেখিছেনে? এয়া অ' বাইদেউ আপোনাক খাবলৈ বেলেগ জেগা নাই, আমাৰ ওচৰতে পাইছেহি। এয়া দেখিছেনে? এয়া একে বংশধৰ আৰু সেইকাৰণে ওচৰত খাইছেহি। এইফালে এজনী আছে, দেখিছেনে? এইবোৰ তহঁতে খাবলৈ বস্তু পোৱা নাই, এই কি পাইছহি? এনেও আমাৰ সমনীয়াহে আৰু কি ক'ব, সিহঁতৰ সমনীয়া মানে, মোৰ নহয় দেই ৰাইজ। এয়া কলেজত বোলো ৰ'দত অকণমান বহোঁ, এই ৰ'ব মুখখন ক'লা আহিছে অকণমান ইফালে ঘূৰ। ৰ'দত বোলো অকণমান বহোঁ, দেখিছেনে এইবোৰ বোপাইবোৰ আহিছে অ' লগত আৰু ক'লা দেখিছে। মই কিন্তু ইমান ক'লা নহয় আকৌ দেই, ৰ'দতহে ক'লা লাগিছে। ৰ'দলৈ মুখখন ঘূৰাই দিছোঁ। এয়া দেখিছেনে বগা এইকেইটা। ইমান ৰ'দ দিছে, মানে ঠাণ্ডা লাগিছে, ঠাণ্ডা দিন যে। ৰ'দ ল'বলৈ আহিছোঁ, চব বহি আছে দেই। ক্লাছ নাথাকিলে লগৰ কেইজনী এনেদৰে ফিল্ডত বহি আমি ধেমেলীয়া কথাই পাতি থাকোঁ। ভাল লাগে সিহঁতৰ লগত কথা পাতি। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।